তো নমস্কাৰ, মোৰ নাম প্ৰণৱ গগৈ, ঘৰ ধেমাজিত। তো আজি ভিডিঅ'টো বনোৱা মেইন কাৰণটো হৈছে আমাৰ অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকে অসমৰ বাহিৰত সংস্থাপনৰ বাবে বা যিকোনো কাম, চাকৰিয়ে হওক বা যিকোনো কোম্পানী কামেই হওক বা হোটেল মেনেজমেণ্টতে হওক বা ছিকিউৰিটি গাৰ্ডেই হওক, যিকোনো কামত সংস্থাপন হৈ আছিলেগৈ। আৰু লকডাউন হোৱাৰ বাবে তেওঁলোকে ঘৰলৈ আহিবলৈ সুবিধা পোৱা নাই বা বহুতে এতিয়া বহুদিন কাম নচলাৰ ফলত তেওঁলোক খাদ্য সংকটত ভুগিছে বা থকা খোৱা হোৱা অসুবিধা হৈছে, বহু চিন্তা হৈছে। ঘৰত যিসকল তেওঁলোকৰ পিতৃ মাতৃ আছে তেওঁলোকেও বহু চিন্তাত পৰি আছে আৰু তাত তেওঁলোকেও যিসকলে বিপদত পৰিছে সেইসকলৰ বাবে মই স্পেচিয়েলি এই ভিডিঅ'টো বনাইছোঁ। আৰু এই ভিডিঅ'টো মূলত বনোৱা কাৰণটো হৈছে আমাৰ অসমৰ যিসকল যুৱক যুৱতী বাহিৰত আছিলে তেওঁলোকে যাতে সুচাৰুৰূপে নিজৰ দেশ মাতৃলৈ ঘূৰি আহিবলৈ সুন্দৰভাৱে সুবিধা হয়, সেইকাৰণে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি বনাইছোঁ। এই ভিডিঅ'টোত বনোৱাৰ আগত মই কেইবাটাও হেল্পলাইনৰ ফোন নাম্বাৰ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ, লগতে কেইবাটাও ইমেইল আপোনালোকলৈ পঠাইছোঁ। বহুতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, বহুতে ৰিপ্লাই পাইছে, বহুতে সহযোগ কৰিছে। এতিয়াও তাৰ মাজতো বহুতে কিন্তু সহযোগ বা তেওঁলোকে কোনো অসম চৰকাৰৰ পৰা যোগাযোগ পোৱা নাই। আৰু যিসকলে পোৱা নাই তেওঁলোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, ধৈৰ্য ধৰক, কাম হ'ব। এনেকুৱা নহয় যে অসমৰ 6 লাখ নিবনুৱা যুৱক যুৱতী অসমৰ বাহিৰত কাম কৰি আছে। এনেকুৱা নহয় যে সৰু এটা বস্তু অসমৰ বাহিৰত আছে গৈ লৈ আনিবগৈ, এনেকুৱাটো নহয়। 6 লাখ মানুহক সম্ভৱ নহয় একেলগে অসমত আনিব পৰাটো। তো সেইটো কথাও মই ক'ব বিচাৰিছোঁ যে আপোনালোকে ধৈৰ্য ধৰক, ধৈৰ্য ধৰিলে আপোনালোকে সুফল পাব পাৰিব। আৰু বহু মানুহ মোৰ লগত এতিয়াও বৰ্তমান যোগাযোগত আছে। মাছখোৱাৰ এজন সন্মানীয় ব্যক্তি মিষ্টাৰ ডিম্বেশ্বৰ বৰুৱা, লগতে আৰু এজন ব্যক্তি আৰু কেইবাজনো ব্যক্তি, এজন বুলি ক'লে মোৰ ভুল হ'ব, কেইবাজন ব্যক্তি মোৰ লগত যোগাযোগ কৰি আছে। মই স্পেচিয়েলি আপোনালোকক ধন্যবাদ দিছোঁ। তেওঁলোকৰ উৎসাহত মই এই ভিডিঅ'টো বনাবলৈ মই নিজে উৎসাহিত হৈছোঁ, প্ৰেৰণা পাইছোঁ তেওঁলোকৰ পৰা। আৰু এই ভিডিঅ'টো এনেকুৱা নহয় যে মই বনাই মই ছাকচেছ হ'বৰ কাৰণে। তো এই ভিডিঅ'টো মূলতে অসমৰ যিসকল যুৱক যুৱতী বাহিৰত তেওঁলোকে সংকট অৱস্থাত আছে তেওঁলোকে যাতে সুচাৰুৰূপে অসমৰ দেশ মাতৃত আহিব পাৰে, সেইটোৱে মূল উদ্দেশ্য হৈছে। তো মই ভাবোঁ এই ভিডিঅ'টোৰ পিছতে যাতে আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিয়ে, সকলোৱে বুজি পায় আৰু সকলোৱে লগতে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক, কমেণ্ট কৰক, যাতে অনাগত দিনত যিসকলে আৰু সমস্যাত ভুগি আছে তেওঁলোকেও খুব সোনকালে এই ভিডিঅ'টো পায় বা নেক্সট ভিডিঅ' আপুনি পায় সহযোগ কৰি পেলাই বা কথাখিনি জানি পেলাই আপোনাৰ অসমলৈ কি ধৰণে আহিলে সুচাৰুৰূপে অসম পাবহি বা কি ধৰণে আহিলে আপোনালোকে বৰ্তমান অসমৰ যিটো পৰিস্থিতি, অসমৰ যিটো আপোনাৰ পুলিচ প্ৰশাসন লগতে ডক্তৰ মানে চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি আপোনালোকে যি 14 দিনৰ পৰা 21 দিন যি কোৱাৰেণ্টাইনত থাকিব লাগে, তো আপোনালোকে মই ভাবোঁ অভদ্ৰামী নকৰি তো সুচাৰুৰূপে কামখিনি কৰি যাওক। যিহেতু মই অসমৰ বাহিৰত ময়ো এটা টাইমত আছিলোঁ, সেইকাৰণে মই আপোনালোকক এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, অনুৰোধ জনাইছোঁ যে এজন মানুহে যদি ভুল কৰে হাজাৰজনে ভুল কৰা হয়। মই অনুৰোধ কৰিছোঁ আপোনালোকক যে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আৰু আমাৰ প্ৰশাসনৰ যি সহযোগিতা, যি সহযোগিতা জনাইছে, সহযোগিতা কৰিছে, তেওঁলোকে আপোনালোকক উদ্ধাৰ কৰিবৰ কাৰণে যি উঠি পৰি আজি লাগিছে তেওঁলোকৰ সম্পূৰ্ণ 100% সহযোগিতা কৰক। আপোনালোকে কোনো পলাবলৈ চেষ্টা নকৰিব। সকলোৱে বাহিৰৰ পৰা আহি যিহেতু প্ৰশাসনে যি ধৰণে কয় চিকিৎসকৰ লগত পৰামৰ্শ ল'বৰ কাৰণে, তেওঁলোকৰ লগত পৰামৰ্শ লওক। 14 দিনৰ পৰা 21 দিনত আপোনালোকে যি কোৱাৰেণ্টাইনত থাকিব লাগে নীতি নিয়মে পালন কৰক। আৰু যিসকলে এতিয়াও যোগাযোগত পোৱা নাই তো তেওঁলোকৰ লগতো মই যোগাযোগ কৰিম আৰু তেওঁলোককো মই সহায় কৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। সেইবাবে মই আপোনালোকক জনাইছোঁ যে খুব এটা আপোনালোকে ইম্পৰ্টেণ্ট টপিক হয় আৰু যিটো কাৰণে অসমৰ যুৱক যুৱতী সুচাৰুৰূপে অসমৰ যাতে দেশ মাতৃত পায়হি
আৰু মই আৰু এটা অনুৰোধ কৰিছোঁ আপোনালোকক যে যিসকলে তাৰ পৰা আহি বাকী নীতি নিয়ম কৰাৰ পাছত যিসকলে খেতি কৰিব বিচাৰে, এগ্ৰিকালচাৰ এটা ডিপাৰ্টমেণ্টৰ লগত এখন সুন্দৰ ছ'চাইটিৰ লগত মই জড়িত হৈ আছোঁ। তেওঁলোকে মোক সহযোগ কৰক, কি ধৰণে খেতি কৰিব লাগিব, কি ধৰণে কাম কৰিলে তেওঁলোকে আগবাঢ়িব পাৰিব। এই কথাখিনি মই একচুৱেলি আপোনালোকক জনাব নালাগে, প্ৰায় অভিজ্ঞ ব্যক্তি তাত আছে, কিন্তু তথাপিও মই জনাওঁ, বাহিৰত যিসকলে আছে তেওঁলোকে বাহিৰৰ কথাটো বুজি পায়, কিন্তু অসমত কি কাম কৰিলে আমি অসমৰ লগত খাপ খাই নিজকে ডেভেলপ কৰি লৈ যাব পাৰিম, সেই কথাটো হয়তো তেওঁ অনুমান কৰিব নোৱাৰিব। সেইকাৰণে মই এই কথাটো জনাইছোঁ। আৰু লগতে যিসকলে নানা বিজনেছ কৰিব বিচাৰে তেওঁলোকক সহযোগ কৰক। মই এটা খুব গ্ৰেট অপৰচুনিটিৰ লগত মই জড়িত হৈ আছোঁ। আৰু যিসকলে তেওঁলোকে নিজৰ কেৰিয়াৰটো বনাব বিচাৰে, নিজৰ জীৱনটোক ব্ৰাইট ফিউচাৰ কৰিব বিচাৰে, নিজৰ জীৱনটো স্বাস্থ্যৰ লগতে টকা পইচাৰ লগতে বিভিন্ন দিশৰ পৰা অৰ্থনৈতিক দিশৰ হওক বা হেল্থৰ ডিপাৰ্টমেণ্টতে হওক, স্বাস্থ্য বিভাগতে হওক, যিকোনো ডিপাৰ্টমেণ্টত আপোনালোকে যদি ছাকচেছ বিচাৰে, মই এটা সুন্দৰ অপৰচুনিটিৰ লগত আছোঁ। আপোনালোকে সকলোৱে সহযোগ কৰক। অসমৰ যিকোনো ঠাইৰ পৰা মোক যোগাযোগ কৰিব পাৰিব। তলত মোৰ ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। যিহেতু মই এই ভিডিঅ'টো অসমৰ নিবনুৱা যুৱ যুৱতী কেনেকৈ ধৰণে বাহিৰত থকা তেওঁলোকক অসমলৈ বহিৰাগতভাৱে যিসকল বাহিৰত আছে তেওঁলোকক অসমলৈ আনি কি ধৰণে সংস্থাপন দিব পাৰোঁ, স্থায়ী সংস্থাপন দিব পাৰোঁ, তাৰ কথা চিন্তা কৰি মই আগবাঢ়ি আহিছোঁ। আপোনালোকে যদি সহযোগ কৰে, ডেফিনেটলি আপোনালোকে সুন্দৰ এটা ছাকচেছ হ'বৰ কাৰণে এটা সুন্দৰ ৰাস্তা পাব বা পথ পাব। আৰু সম্পূৰ্ণ 100% আপোনালোকে সহযোগ কৰক। আৰু এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা পাইছোঁ বুলি ভাবিছে বা ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক। লগতে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ মাজলৈ সহায় হাত হিচাপে আৰু মই ভিডিঅ' বনাবলৈ গৈ আছোঁ, যিটো ভিডিঅ'ৰ বাবে আমাৰ অসমৰ যুৱ যুৱতীসকল বহিৰাগত হিচাপে বা বাহিৰৰ ৰাজ্যত কাম কৰি আছে, অতি সংকটজনক হিচাপে আছে বা বহু লোকে সুবিধাজনক হিচাপেও আছে। আৰু মই ইয়াত অনুৰোধ কৰিছোঁ, যিসকলে বাহিৰত এতিয়াও সুচাৰুৰূপে আছে তেওঁলোকে তাতে থকাই ভাল, পূজাৰ পাছত ঘৰলৈ আহিলে ভাল। আমাৰ বিত্তমন্ত্ৰীয়ে এই কথাটো গোটেইটো জনাইছে, স্বাস্থ্যমন্ত্ৰী আৰু লগতে বিত্তমন্ত্ৰী একেজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই গোটেই কথাটো স্পেচিয়েলি তেওঁ জনাইছে আপোনাৰ নিউজ লাইভৰ যোগেদি। আৰু যিসকলে এই নিউজটো পোৱা নাই, ফোন কৰক, মই আপোনালোকক আপোনাৰ এই নিউজ লাইভৰ যিটো আপোনাৰ টপিক মই আপোনালোকলৈ পঠাই দিম, আপুনি সুন্দৰ হিচাপে চাওক। আৰু তেওঁ যথেষ্টকেইটা সুন্দৰ কথা কৈছে, যিকেইটা কথাৰ কাৰণে আমাৰ ল'ৰাবিলাক এটা ভাল এনাৰ্জি পাব পাৰে, উৎসাহ হৈ থাকিব পাৰে, যি আজিৰ দিনত নিজকে এই সংকটজনক অৱস্থাত যিটো মনৰ আপোনাৰ দৃঢ়তাটো হেৰুৱাই পেলাইছে। আৰু মই ভাবোঁ তেওঁ এই ভিডিঅ'টো চোৱাৰ পাছত বা এই আপোনাৰ যিটো বিত্তমন্ত্ৰীয়ে যিটো প্ৰেছ কনফাৰেঞ্চত আপোনাৰ গোটেই ডিটেইলছটো কৈছে, এইটো চোৱাৰ পাছত আপোনালোকে স্পেচিয়েলি আপুনি গম পাব যে যিসকলৰ মনোবল হেৰুৱাই পেলাইছে তেওঁলোকৰ পুনৰ মনোবল পাব। তো মই স্পেচিয়েলি সকলোকে ধন্যবাদ জনাওঁ। সকলোৱে ভালে থাকক। আৰু যদি যিসকল ঘৰলৈ আহিছে তেওঁলোকক ভালে কুশলে আহি ভালে কুশলে সংস্থাপন লওক। ঠিক আছে, মই ইমানখিনিকে কৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো ইমানত সামৰণি মাৰিছোঁ। জয় আই অসম। থেংক ইউ।